Hello guys, welcome back to my YouTube channel. মানে আজি বহুত দুখিত আছো guys, বহুত দুখী আছো কথাটো হল কি কেইদিনমানৰ পৰা আমি বহুত দুখ কষ্ট কৰি একদম থাকিব লগা হ'ল কাৰণটো হল কি জানানে আমাৰ কেইদিনমান আগতে সেই গেছৰ চিলিণ্ডাৰৰ যোনটো চুলা আছিলে সেই চুলাত বেয়া হৈ গৈছে বেয়া হৈ যোৱাৰ কাৰণে কি হ'ল আমি এতিয়া খৰিত বনাই খাব লগা হৈছে খৰি কি আমাৰ ইয়াতে খৰিও নাপায় কিনিলে এনেকুৱা অৱস্থা হৈ গ'ল যে খৰিও নাই আৰু আমাৰ ঘৰত খৰিও নাথাকে আৰু আমাৰ সেনেকা বাহিৰত এনেকা পাকৰ নাই বাহিৰত যেনেকা জুই লগাই ভাত চাত ৰান্ধি খাম সেইখিনি জাগাও নাই সেনেকা হৈ গৈছে কথাটো সেই ক্ষেত্ৰতে কি হ'ল বাহিৰত আমি জুই লগাই খাব লগা দিনত ৰাতি ভাতটো আমি দিনতে বনাই থ'ব লাগে দিনত বনাই থ'লেহে আমি খাবলৈ পাম নহ'লে আৰু খোৱা নাযায় আৰু কি ৰান্ধিব পৰা নাযায় আজিকালি ঠাণ্ডা দিন গমেই পায় ঠাণ্ডা দিনৰ কাৰণে শীত পৰি যায় শীত পৰি কাৰণে জুই লগাব পৰা নাযায় কি কথা জুই লগালে জুইবিলাক নিমিজে আৰু ইয়াতে কোনো চাল দিয়া হোৱা নাই সেনেকা সেইটো কাৰণে সেনেকা হৈছে আজি মই কথাটো কম কি এটা আনবক্সিঙৰ ওপৰত আনবক্সিংটো হ'ল কি কথাটো কি যিটো আমাৰ চোলাটো আগৰে বেয়া হৈছিল তাৰ বেয়া হৈছিল 10 দিনমান হ'ল আজি 10 দিনমান মই তেতিয়া অৰ্ডাৰ কৰিছিলোঁ বস্তু আহি পোৱা নাছিলে আহি নোপোৱাৰ কাৰণে বহুত কষ্ট থাকিব লগা হৈছিল কষ্ট কৰি দিব লগা হৈছে ভাতকেইটা খোৱাৰ কাৰণে দিনৰ আমাৰ যোনটো আমাৰ ৰাতি আমি ভাত খাব লগা হয় না সেইটো আমাৰ দিনতে বনাই থওঁ দিনতে বনাই থৈ দিয়ে আৰু ইয়াতে খৰিয়ে পোৱা নাযায় সেনেকৈ খৰি কিনিলেও পোৱা নাযায় খৰি ওচৰে বছৰে নাথাকিব আৰু সেনেকুৱা পইচা আৰু আমাৰ অভাৱ পাতি চলিছে আপোনালোকে গমেই পায় আমি মিডিল ক্লাছৰ ফেমিলি হয় সেইটো কাৰণে আৰু আজি আমাৰ এটা গেছ যোনটো অৰ্ডাৰ কৰিছিলোঁ যোনটো চোলাটো আছিলে চোলাটো আজি আহি গৈছে বিশেষকৈ ইমান ডাঙৰ বস্তু নহয় যে এইটো আপোনালোকক মই দেখুৱাম বুলি সেইটো কাৰণে মই এনেই জাষ্ট চেম্পল আপোনাক দেখুৱাম যে কেনেকুৱা বস্তুটো আহিছে অৰ্ডাৰ কৰিছিলোঁ সেইটো আজি সেইটো কাৰণে ভিডিঅ' বনাব লগা উদ্দেশ্য হ'ল আৰু আপোনালোকৰ কথাটো ক'লোঁ কিমান কষ্টত আছোঁ ভাত দুমুঠি খোৱাৰ কাৰণে ইমান কষ্টত ভুগিব লগা হৈছে গাইজ আপোনালোকে অলপ ছাপৰ্ট কৰিব এই বহুত কষ্টৰ মূলতো আৰু ব্লগ এটা বনাই দিওঁ আৰু নবনালেও ভাল নালাগে ব্লগটো বনাই আৰু সদায় কথাখিনি ক'লে আৰু ভাল লাগে সকলোৰ মাজতে শ্বেয়াৰ কৰিলে ভাল লাগে সেইটোৱে আৰু মই আপোনাক দুখাই দিম আনবক্সিং কি আহিছে বস্তুখিনি আপোনাক মই সকলোখিনি দেখুৱাম আমাৰ আনবক্সিং কথাখিনিও ক'ম কেনেকুৱা এইটো অলপ বেলেগ টাইপৰ আগৰ যেনেকৈ আমাৰ আছিলে পুৰণা টাইপৰ আগতে যেনেকুৱা সেই দুটা চোলা আছিল না এতিয়া সেনেকুৱাটো নহয় এইটো বেলেগ তিনিটা থাক বুলি থাকে সেই তিনিটাই আহিছে সেই তিনিটা থাকটোত আহিছে মই আপোনাক সেইখিনি মই সকলোখিনি দেখুৱাই দিম মই আনবক্সিং কৰাখিনি আপোনালোকে ভিডিঅ'টো চাই থাকিব নকৰাকৈ তেতিয়া গম পাব যদি আপোনালোকে বাইচান্স কেতিয়াবা অৰ্ডাৰ কৰে সেনেকুৱা কৰিলে ভাল হ'ব সেইটো ইলেক্ট্ৰনিক সেইটো লাইটাৰ ব্যৱহাৰ কৰিব দৰকাৰ নাই সেনেকুৱা আমাৰ আগৰ দিনৰ চোলাবিলাকে যেনেকৈ লাইটাৰ বা চলাই মেছেজ বুলি কয় সেইটো ব্যৱহাৰ কৰিব লগা আছিল এতিয়া সেইটো ব্যৱহাৰ কৰিব নালাগে এইটো অট'মেটিকলি তাতে থাকে এই মেছেজ সেনেকুৱা লাইটাৰ কৰাটো তাতে থাকে সেইটোৱে আৰু মই অৰ্ডাৰ কৰিছোঁ আজি আহি গৈছে আজি অলপ ভাল লাগিছে কাৰণ কিয় ইমান দিন কষ্ট কৰি আমি বাহিৰতে ভাত বনাই খাই আছোঁ বহুত কষ্টত আমাৰ ঠাণ্ডা ভাত খাব লগা হয় কেতিয়াবা দিনতে বনাই থোৱা হয় না ভাতটো দিনত আবেলি টাইমত ভাতটো বনালে ভাতটো খোৱা হয় ৰাতিহে সেইটোৱে আজি অলপ ভাল লাগিছে কিয় আজি অলপ গৰম ভাত খাবলৈ পাম সেইটো কাৰণে গৰম ৰান্ধিলে আৰু গৰম ভাত খাই ভাল লাগে আজিকালি গম পায় ঠাণ্ডা দিনত ঠাণ্ডা ভাত খাব একদম ইচ্ছা নাযায় সেইটো কাৰণে আজি মই দেখুৱাম আপোনালোকক সকলোখিনি মই কথা ক'ম গাইজ আপোনালোকে চাই থাকিব ভিডিঅ'খিনি সকলোখিনি স্কিপ নকৰিব আৰু চাই থাকক আপোনালোকক সকলোখিনি মই কথা ক'ম আপোনালোকৰ ভিডিঅ'টো কমপ্লিটলি চাই থাকক একদম স্ক্ৰাইব নকৰিব সকলোখিনি গম পাব আৰু মই এইটো বিখ্যাত দাওখিনি লৈছোঁ এইটো দি মই আজি আনবক্সিং কৰিম বিখ্যাতটো আমাৰ এইখিনিয়ে দাও কি আনবক্সিং কৰিবৰ কাৰণে আমি সকলোখিনি মই দেখুৱাম আপোনালোকে চাই থাকক
quit playing. I'm over it. Yeah, I gotta let you go. Oh, yeah, I gotta let you go. Oh, yeah, I gotta let you go. দেখিছে অলৰেডি মানে এইটো কি আমাৰ কথাটো আহি পালে 1 2 3টা মানে দেখিছে সুইচবিলাক দেখিছে এইটো অন হয় এইটো এনেকৈ অন হয় এইটো এনেকৈ অন হয় বাছ ফাইনালি এইটো মানে আমাৰ আহি গৈছে আৰু এইফালে যাব পাইপ হ'ব পাৰে এইফালে পাইপ লগাব পাৰে মানে এইটোৱে আজি ভিডিঅ'টো যিখিনি আছিলে আজি মানে ভিডিঅ'টো এইখিনি আছিলে আৰু বেলেগ একো নাই এইখিনি ক'ব লগা আছিলে সেইটোৱে আৰু দেখা পালে অলৰেডি মই দেখুৱাই দিলোঁ আপোনালোকক